গুড মৰ্ণিং সুপ্ৰভাত সকলোকে মান্না চেনেললৈ স্বাগতম জনাইছোঁ ৰাতিপুৱাৰ 6টা বজাৰ চেনেললৈ আহক আজি আমাৰ মাজত ঈশ্বৰে কি মান্না যোগাইছে সোমবাৰৰ দিনটোত আৰু আমাৰ মাজত আছে পাষ্টৰ অৰ্পণা বৰা তেখেতে সকলৰ কাৰণে প্ৰাৰ্থনা কৰিব মই ঈশ্বৰৰ পবিত্ৰ বাক্য বাইবেলৰ পৰা পঢ়ি দিম আপোনাৰ কাৰণে এটা শাস্ত্ৰত কৈছে পবিত্ৰ বাইবেল শাস্ত্ৰত কৈছে দ্বিতীয় বিৱৰণ 28 অধ্যায় 1-2 আৰু 14 পদটো মই পঢ়ি দিম কি কৈছে তুমি যদি তোমাৰ ঈশ্বৰ জিহুৱাৰ বাক্যলৈ যত্নৰে কাণ দি মই আজি তোমাক দিয়া তেওঁৰ আটাই আজ্ঞা পালন কৰি সেইমতে কাৰ্য কৰা তেন্তে তোমাৰ ঈশ্বৰ জিহুৱাই পৃথিৱীত থকা সকলো জাতিতকৈ তোমাক প্ৰধান কৰিব এটা ঈশ্বৰে কৈছে ঈশ্বৰৰ আজ্ঞাটো যদি আমি ভালদৰে শুনো আৰু তাক পালন কৰোঁ ঈশ্বৰৰ দৃষ্টিত যি উচিত তাক যদি কৰোঁ তে ঈশ্বৰে কৈছে যে সকলো জাতিতকৈ পৃথিৱীৰ ভিতৰত তোমাক মই প্ৰধান ব্যক্তি কৰিম বুলি তেওঁ কৈছে আৰু তুমি নিজ ঈশ্বৰ জিহুৱাৰ বাক্যলৈ কাণ দিলে এই সকলো আশীৰ্বাদ তোমাৰ ওপৰত পৰিব আৰু তোমাতে ফলিয়াব যদি আমি ঈশ্বৰৰ বাক্যলৈ কাণ দি সেই বাক্য যদি পালন কৰোঁ তেনে যি তেওঁ প্ৰতিশ্ৰুতি দিছে আশীৰ্বাদ এই সকলো আশীৰ্বাদ আপোনাৰ আৰু আমাৰ ওপৰতে আহিব বুলি কৈছে সেতুবতো জিহুৱাই তোমাক মূৰ কৰিব নেংগুৰ নকৰিব তুমি কেৱল ওপৰ হৈ থাকিবা তল হৈ নাথাকিবা সদায় আপোনাক ওপৰ কৰি ৰাখিব তেওঁ কেতিয়াও আপোনাক তল নকৰিব তেওঁ মূৰ কৰিব নেংগুৰ নকৰিব আমি যদি ঈশ্বৰৰ বাক্যটো আমি যদি ভালদৰে শুনো আৰু তেওঁৰ দৃষ্টিত যি উচিত তাক যদি আমি কৰি যাওঁ তেনেহ'লে আপোনাৰ জীৱনত প্ৰভুৱে কৈছে যে মই তোমাৰ জীৱনত আশীৰ্বাদ বৰষাম বুলি কৈছে আহক মহান বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিছোঁ বাক্য পঢ়োতা আৰু শুনোতাৰ মাজত আশীৰ্বাদ থাকক আপুনি যদি নতুনকৈ চাই আছে আমাৰ মান্না চেনেলটো ইউটিউবৰ যোগেদি বা ফেচবুকৰ যোগেদি ইউটিউবৰ যোগেদি চাইছে যদি সাবস্ক্ৰাইব কৰিব সাবস্ক্ৰাইব কৰাৰ যোগেদি আপোনাৰ তাত নিতৌ এই মান্না চেনেলটোৰ ভিডিঅ' নিতৌ প্ৰাৰ্থনা আপুনি পাই থাকিব আৰু যদি আপোনাৰ বিষয়ে প্ৰাৰ্থনা থাকে তেনে আপুনি কমেণ্টত জনাব পাৰিব যদি ফেচবুকৰ যোগেদি চাইছে তে আপুনি ফলো কৰিব আপুনি মেছেজ লিখিব পাৰিব আপোনাৰ প্ৰাৰ্থনাৰ বিষয়ে থাকিলে আমাক জনাব পাৰিব আমি আপোনাৰ কাৰণে প্ৰাৰ্থনা কৰিম আহক এইখিনি সময়ত আমি প্ৰাৰ্থনা আগবাঢ়ো আমাৰ মাজত পাষ্টৰ অল্পনা আছে তেখেতে সকলোৰে কাৰণে প্ৰাৰ্থনা কৰিব প্ৰেজ দ্য লৰ্ড আহক আজি অনুষ্ঠানৰ জৰিয়তে ডেইলি মান্নাৰ যোগেদি আমি সকলোৱে প্ৰভুৰ ওচৰত প্ৰণিপাত কৰোঁ চকু মুদিম পবিত্ৰ 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 স্বৰ্গ পৃথিৱীত বিৰাজমান হৈ থকা মহান আৰু মৰমীয়াল ঈশ্বৰ তোমাক আমি ধন্যবাদ দিওঁ পিতা পৰমেশ্বৰ পুনৰাই আৰু এটা দিন দেখিবলৈ দিলা পিতা তোমাৰ এই পবিত্ৰ নামটো তুমি ল'বলৈ আশীৰ্বাদ কৰিলা পিতা তাৰ কাৰণে মই তোমাক ধন্যবাদ দিছোঁ পিতা প্ৰভু এই অনুষ্ঠানৰ জৰিয়তে পিতা যিমান সন্তানবিলাকে আজি প্ৰভু উপভোগ কৰিব পিতা আৰু উপভোগ কৰি আছে তেওঁলোকৰ ওপৰত তুমি আশীৰ্বাদ কৰা পিতা পৰমেশ্বৰ মই নাজানো প্ৰভু তেওঁলোকৰ জীৱনত কি দুখ আছে কি কষ্ট আছে কি সমস্যা আছে কিমান বেমাৰবোৰ আছে পিতা প্ৰভু অশান্তিবিলাক আছে প্ৰভু প্ৰভু তুমি জানা কিয়নো তুমি মৰমীয়াল ঈশ্বৰ হয় সেইকাৰণে মই তোমাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ পিতা প্ৰভু বেমাৰত থকাবিলাকক তুমি আশীৰ্বাদ কৰা পিতা এপিলেপসি বেমাৰবিলাক আছে কেঞ্চাৰ পেচেণ্টবিলাক আছে হাৰ্ট পেইনবিলাক আছে চেষ্ট পেইনবিলাক আছে প্ৰভু স্কিনৰ ডিজিজবিলাক আছে প্ৰভু এলাৰ্জিবিলাক আছে পিতা পৰমেশ্বৰ প্ৰভু আৱৰীয়া বেমাৰবিলাক জঠৰ ৰোগী আৰু লগতে ডায়েবেটিছ পেচেণ্টবিলাক পিতা পৰমেশ্বৰ আৰু ব্লাড কেঞ্চাৰবিলাক আৰু নানান ধৰণৰ ৰোগ ব্যাধিবিলাক যিমানবিলাকৰ শৰীৰত আছে প্ৰভু যীশুৰ নামত পিতা মই প্ৰাৰ্থনা কৰি দিছোঁ তুমি ব্লেছ কৰি দিয়া পিতা প্ৰভু কিয়নো তুমি মৰমীয়াল ঈশ্বৰ হয় পিতা প্ৰভু যিমান বিষ বেদনাবিলাক আছে যন্ত্ৰণাবিলাক আছে প্ৰভু চব ফটাই আছে মৃত্যুৰ লগত পিতা হস্পিটেলত আছে আইচিউত আছে ঘৰতে চিকিৎসাধীন হৈ আছে পিতা পৰমেশ্বৰ তোমাৰ নামেৰে মই ব্লেছ
ব্লেছ কৰি দিছোঁ তোমাৰ নামেৰে মই আশীৰ্বাদ দিছোঁ প্ৰভু এই সকলোবিলাক কমজোৰি আত্মাবিলাক মই যীশুৰ নামত পিতা মই ব্লেছ কৰি দিছোঁ দূৰ কৰি দিয়া পিতা প্ৰভু তোমাৰ ওচৰত মই নিবেদন কৰিছোঁ পিতা যিমান পৰিয়ালবিলাকত আজি দুখ কষ্ট সমস্যাবিলাক আছে প্ৰভু তোমাৰ নামেৰে তুমি ব্লেছ কৰি দিছোঁ পিতা প্ৰভু তেওঁলোকক আশীৰ্বাদ কৰা পিতা যিবিলাকৰ চিন্তাবিলাক আছে প্ৰভু চিন্তাবিলাক তুমি দূৰ কৰি দিয়া তোমাৰ নামেৰে মই ব্লেছ কৰি দিছোঁ পিতা যিমান অনাথ আশ্ৰমবিলাক আছে প্ৰভু যিমান বৃদ্ধাশ্ৰমবিলাক আছে প্ৰভু তেওঁলোকৰ ওপৰত তুমি ব্লেছ কৰি দিয়া পিতা ৰজাবিলাকৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ পিতা প্ৰভু সীমান্ত ৰক্ষীৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ পিতা প্ৰভু প্ৰশাসন বিভাগ পৰিবহণ বিভাগ মেডিকেল ডিপাৰ্টমেণ্ট পিতা পৰমেশ্বৰ প্ৰভু তেওঁলোকক তুমি ব্লেছ কৰি দিয়া প্ৰভু প্ৰভু ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু পিতা পৰমেশ্বৰ তোমাৰ নামেৰে মই ব্লেছ কৰি দিওঁ সুশাসন দিয়া গুড হেল্থ দিয়া লং লাইফ দিবা লগতে পিতা MLA বিলাক MP বিলাক অসমৰ মুখ্যমন্ত্ৰী তেওঁৰ ওপৰতো তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া পিতা তুমি তেওঁক লং লাইফ গুড হেল্থ দিয়া পিতা পৰমেশ্বৰ ধন্যবাদ পিতা পৰমেশ্বৰ যিমান ল'ৰা ছোৱালীবিলাক আজি মাক দেউতাকৰ অবাধ্য পিতা প্ৰভু তোমাৰ নামেৰে মই ব্লেছ কৰি দিছোঁ পিতা তেওঁলোকক তুমি প্ৰভু জ্ঞান বুদ্ধি দিয়া যেনে মাতৃ পিতৃৰ আজ্ঞাধীন হয় মাতৃ পিতৃৰ কথা মতে চলে তেওঁলোকে শিক্ষাত উন্নতি লাভ কৰিব প্ৰভু মাক বাপেকৰ চিন্তাবিলাক তুমি দূৰ কৰি দিয়া পিতা পৰমেশ্বৰ ব্লেছ কৰি দিয়া কিয়নো তুমি মৰমেল ঈশ্বৰ পিতা লগতে মই প্ৰাৰ্থনা কৰিছোঁ পিতা যিমান পৰিয়ালবিলাকৰ চিন্তা ভাৱনা আছে প্ৰভু সেই চিন্তাবিলাক তুমি দূৰ কৰি দিয়া তোমাৰ নামেৰে মই ব্লেছ কৰি দিছোঁ পিতা প্ৰভু যিমান শয়তানৰ বন্ধনত আছে প্ৰভু যীশুৰ নামত পিতা মই প্ৰাৰ্থনা কৰি দিছোঁ তেওঁলোকক প্ৰভু মুকলি কৰি দিয়া পিতা পৰমেশ্বৰ তোমাৰ নামেৰে মই ব্লেছ কৰি দিছোঁ পিতা হালেলুয়া প্ৰভু যিমান পৰিয়ালত অশান্তিবিলাক আছে যিবিলাকে প্ৰভু নিৰাশাত আছে প্ৰভু যিবিলাকে আজি প্ৰভু মানসিক ৰোগত ভুগি আছে পিতা পৰমেশ্বৰ তেওঁলোকক তোমাৰ নামেৰে মই ব্লেছ কৰি দিছোঁ পিতা পৰমেশ্বৰ প্ৰভু তেওঁলোকক তুমি আশীৰ্বাদ কৰা প্ৰভু এই অনলাইন মাধ্যমৰ যোগেদি যিমান সন্তানবিলাকে প্ৰভু আজি উপভোগ কৰি আছে প্ৰভু তেওঁলোকৰ প্ৰভু তুমি আশীৰ্বাদ কৰি দিয়া প্ৰভু তেওঁলোকক তুমি মিৰাকেল কৰা কিয়নো তুমি মৰমেল ঈশ্বৰ তোমাৰ নামে প্ৰত্যেকজনক মই ব্লেছ কৰিছোঁ প্ৰভু তেওঁলোকক দীৰ্ঘায়ু দিয়া পিতা পৰমেশ্বৰ তেওঁলোকৰ সকলো ফাইনেন্সিয়েল প্ৰব্লেম তুমি দূৰ কৰা তেওঁলোকৰ শৰীৰৰ পৰা নানান ধৰণৰ যাতনাবিলাক তুমি দূৰ কৰা তেওঁলোকৰ লাইফৰ পৰা তুমি তেওঁলোকৰ মনৰ অশান্তিবিলাক তুমি দূৰ কৰি দিয়া তোমাৰ নামেৰে মই ব্লেছ কৰি দিছোঁ ধন্যবাদ দিছোঁ পিতৃ পৰমেশ্বৰ তুমি মোৰ এই প্ৰাৰ্থনা শুনাৰ কাৰণে প্ৰভু এই প্ৰাৰ্থনাসমূহ তোমাৰ হাতত মই সমৰ্পণ কৰিছোঁ পিতা লোৱা তুমি গ্ৰহণ কৰা প্ৰত্যেকৰ মন আত্মা শৰীৰ তোমাৰ হাতত সমৰ্পণ কৰি প্ৰাৰ্থনা ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত মই খুজিছোঁ আমেন প্ৰেইজ দ্য লৰ্ড ধন্যবাদ দিছোঁ আপোনালোকৰ বহুমূলীয় সময়খিনি ৰাতিপুৱাৰ 6টা বজাৰ মান্না দিয়াৰ বাবে আপোনালোকে ডেইলি ৰাতিপুৱা মান্না পাই থাকিব ঈশ্বৰৰ মহান বাক্য আৰু লগতে প্ৰাৰ্থনাও আপোনালোকে পাই থাকিব ধন্যবাদ দিছোঁ আজিৰ দিনটো আপোনালোকৰ মংগল যাওক শুভকামনা হওক যি আশা আছে হাতত কামবোৰ লৈছে সেই কামবোৰ আপোনালোকৰ সিদ্ধ হওক মনৰ বাঞ্ছা পূৰ্ণ হওক আজিলৈ এৰিছোঁ আকৌ অহাকালি লগ হ'ম নমস্কাৰ